বৰাক অকমান বেলেগ দৃষ্টিৰে চাই নেকি বা যতীন বৰা আপোনাক অকমান বেলেগ দৃষ্টিৰে চাই নেকি বেলেগ দৃষ্টিৰে চাওঁ কাৰণ যতীন এগৰাকী সাংঘাতিক সেনচিটিভ অভিনেতা আৰু যতীনৰ ভিতৰত অভিনয়টো একদম হিৰাই আছে কাৰণ তেওঁ কেতিয়াও আনুষ্ঠানিক শিক্ষা লৈ পেলাই অভিনয়লৈ অহা নাই আৰু তেওঁৰ শিকাৰ প্ৰচেছটো মোৰ সৈতে প্ৰায় মিলে কাৰণ তেওঁ নাটকৰ পৰা অহা এজন ব্যক্তি নাটকৰ পৰা তেওঁ বহুত কেইবাখনো চিনেমা কৰিছে গ্ৰেজুৱেলি তেওঁ নিজৰ কামবোৰৰ পৰা তেওঁ শিকি আজি এইটো যতীন বৰাৰ পৰ্যায়টো পাইছেহি গতিকে বহুত কষ্ট কৰিছে তেওঁ বোলছবিত আপোনালোক হিৰো হিৰোইন হৈছে ভাইমমনত এতিয়ালৈকে আপোনালোক দুজন একেলগে হোৱা নাই আপুনি মৃদুল ভূঞাৰ লগতো একেলগে কৰিছে কিন্তু যতীন বৰাৰ লগত জংঘলত বাঘ হেতাই থাকে বোলে তেনেকে কোনোবাই কয় সেইকাৰণে চাগে এতিয়ালৈকে হোৱা নাই আৰু যদি সেইটোৱে সঁচা হয় তেতিয়াহ'লে ভাইমমানৰ মঞ্চত সদায় বাঘ এজনেই থাকিব ভৱিষ্যতলৈকে বেলেগ নাটকত বেলেগ বাঘ থাকে এখন থিয়েটাৰত এটাই বাঘ থাকে বাঘ বা বাঘিনী থাকে এইটো মই হেৰি সুৰত কৈছোঁ কথাটো কিন্তু এখন নাটক যেতিয়া সৃষ্টি কৰা হয় একেলগে দুজন অভিনেতা থাকিলে একেটা জনৰ যদি দুজন অভিনেতা থাকে আটাইতকৈ ডাঙৰ কিন্তু কষ্ট হ'ব নাট্যকাৰজনৰ